নমস্কাৰ আশা কৰিছোঁ সকলোবিলাক ভালে আছে মই বৰ্তমান আছোঁ তেজপুৰত যোৱাকালি জখলাবন্ধাৰ পৰা ৰাতি আমি কৰ্মশালাৰ পৰা বাহিৰে আহিলোঁ তেজপুৰলৈ তেজপুৰত বৰ্তমান আমাৰ বৰ বিহুৱা জয়ন্ত সোণোৱালদাৰ ঘৰ হয় গতিকে আমি কালি তেওঁলোকৰ ঘৰলৈ আহিলোঁ ফুৰিবলৈ আৰু আজি আচলতে তেজপুৰ টাউনখন অলপ ফুৰিম বুলি ভাবিছোঁ মই আগতেও আহিছোঁ তেজপুৰলৈ কিন্তু তেনেকৈ ঘূৰা নাছিলোঁ আৰু আজি মই আপোনালোকক অলপমান এনেই অলপ দেখাই দিওঁ আমি ক'ত গৈছোঁ এনেই নৰ্মেল এটা টুৰ কৰিম আমি মানে জাষ্ট সৰু ট্ৰেভেল ব্লগ এটা বনাম আজি তেজপুৰৰ বৰ্তমান আছোঁ আমি মহাভৈৰৱ মন্দিৰত বাহিৰত আছোঁ সোমাই যাম এতিয়া আমি হয়তো চাগে আমি সোমাব মানে কি আৰু আমি বেলেগ এটা কামো আছে গতিকে বাহিৰৰ পৰা দেখাম মহাভৈৰৱ মন্দিৰৰ মানে জাষ্ট এটা নৰ্মেল ভিউ এটা দেখাম আৰু বাকীখিনি য'ত যাওঁ এনেই চিম্পল ভিউ এটা দেখাম আহক এয়া মই আপোনালোকক অলপমান মহাভৈৰৱ মন্দিৰৰ ভিউটো দেখাই দিছোঁ বাহিৰৰ পৰা কাৰণ ভিতৰত সোমাবলৈ যেটো সময় নহ'ব আমাৰ সেইটো কাৰণে মই জাষ্ট বাহিৰৰ ভিউটো দেখাই দিছোঁ এইটো আপোনাৰ অলপমান ওচৰৰ পৰাই দেখাই দিছোঁ বাৰু আৰু ইয়াৰ পিছত আমি অলপ ক'ত যাওঁ জাষ্ট এটা অলপ ভিউজ দেখাই যাম আহকচোন তাৰপিছত আহিলোঁ গণেশ ঘাট চাবলৈ গণেশ মন্দিৰৰ প্ৰাংগণত বিশাল ব্ৰহ্মপুত্ৰখন দেখা পায় ইয়াৰ পৰা তাৰপিছত আমি গ'লোঁ অগ্নিগড়লৈ অগ্নিগড় আপোনাৰ আমি সকলোৱে জানো বান ৰজাই নিজৰ পুত্ৰী উষাক বন্দী কৰি ৰাখিছিলে যেতিয়া শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই মানে তেওঁলোক একচুৱেলি এটা প্ৰেম কাহিনী আমি সকলোৱে জানো সেইটো গতিকে আমি বিশাল অগ্নিগড়খন চাবলৈ আহিছিলোঁ কিন্তু সোমাবলৈ যিহেতু আমাৰ অতি কম সময় সেইকাৰণে জাষ্ট বাহিৰে দেখুৱাইছোঁ কিন্তু আমি আচলতে আজি ক'ব গ'লে আমি ঐতিহ্যমণ্ডিত তেজপুৰ চহৰখন ফুৰিছোঁ খুব ভাল লাগিছে আহি পেলাই পৰিৱেশটো ইমান ধুনীয়া আপোনালোকে এইটো হ'ল বিষ্ণু ৰাভা দেৱৰ সমাধি ক্ষেত্ৰ সঁচাকৈ আজি ইয়ালৈ আহি পেলাই মোৰ ইমানেই বেছি ভাল লাগিলে কলাগুৰু বিষ্ণু ৰাভাদেৱৰ সমাধিস্থলত আহি পেলাই কিছুমান এনেকুৱা বস্তু দেখি পেলাই প্ৰাকৃতিক সৌন্দৰ্য লগতে ইমান ধুনীয়াকৈ কিছুমান বস্তু থৈ ৰাখিছে সংৰক্ষিত কৰি ৰাখিছে তেওঁলোকে বনাইছে সঁচাকৈ তেজপুৰলৈ আহি পেলাই এইখিনি বস্তু চাই মোৰ খুব ভাল লাগিলে গতিকে বিশেষভাৱে ব্লগটো মই এনেই বনাইছিলোঁ আজি মন গ'ল অলপ ফুৰিলোঁ যেতিয়া তেজপুৰ চহৰত যদি আজি আপোনালোকৰ ব্লগটো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আকৌ মই নতুন টিউটৰিয়েল ভিডিঅ'জ লৈ পেলাই বহুত সোনকালে আহিম নমস্কাৰ